কণিকৰ নাৰ্জাৰী আজি জন্মদিন ইয়াত আমি সকলো উপস্থিত হৈছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ স্বৰ্গবাসী আত্মা স্বৰ্গত যাতে সদায় শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কণকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়াৰ যিটো অৱদান সেইটো বড়ো জনগোষ্ঠীৰ সদায় সোণাৰ আখৰেদি লিখা থাকিব কাৰণ স্বাধীন ভাৰতত বড়োসকলে সোশিও কালচাৰেল আৰু পলিটিকেল যিটো এৱাৰনেছ বড়োসকলৰ মাজত আনিছিলে ইয়াত এজন ডাঙৰ এটা ৰোল কণিকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়াৰ আছিলে তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলে ইয়াৰ বাহিৰেও তেখেতৰ বহুত আৰু কণ্ট্ৰিবিউশ্যন আমাৰ সোশিও কালচাৰেল আমাৰ আইডেণ্টিটি লেংগুৱেজ লিটাৰেচাৰ সকলো ফিল্ডতে তেখেতৰ বহুত কণ্ট্ৰিবিউশ্যন আছে তো সেইকাৰণে আজি তেখেতক আমি স্মৰণ কৰিছোঁ বড়ো জনগোষ্ঠীৰ ইতিহাসত তেখেতৰ নাম সদায় উজ্জ্বলিত হৈ থাকিব আৰু তেখেতৰ নীতি আৰু আদৰ্শটো সদায় বড়ো জনগোষ্ঠীয়ে ফ'ল' কৰিব মই সেইটোৱে বিশ্বাস কৰোঁ 2022 বৰ্ষ আজি ছেকেণ্ড ডে চৰকাৰ হিচাপে কি দায়িত্ব বহন কৰিব বুলি আপুনি অনুমান কৰে 2021 চনত আমি বহুতখিনি আণ্ডাৰষ্টেণ্ডিং বুজিবলৈ চেষ্টা কৰিলোঁ আৰু বহুতখিনি কাম ষ্ট্ৰীমলাইন কৰিলোঁ 2022 বৰ্ষৰ প্ৰথম ভাগৰ পৰা আমাৰ কাম কৰাৰ সময় চ' এতিয়া আমাৰ যিখিনি আমি ষ্ট্ৰীমলাইন কৰিলোঁ যিখিনি এজেণ্ডা আমি হাতত ল'লোঁ যিখিনি আমি পলিচি বনাইছোঁ সেইটো 2000 জানুৱাৰী মাহৰ পৰাই আমি খুব স্পীডত আৰু খুব ক্ষিপ্ৰতাৰে চব কাম কৰিবলৈ হাতত লৈছোঁ আৰু মই আপোনালোকৰ চেনেলৰ মাজেদি ক'ব বিচাৰিছোঁ আমাৰ বিটিআৰবাসী ৰাইজক এই 2022 চনতে এটা চেঞ্জ যিটো আমি কৈছিলোঁ চেঞ্জৰ কাৰণে যিটো পৰিৱৰ্তনৰ কাৰণে যিটো আমি ৰাজনীতিত আহিছিলোঁ 2022ৰ ভিতৰতে ইয়াৰ ভিজিবিলিটিটো ৰাইজে দেখিবলৈ পাব বিটিআৰ একোট দফাবোৰ কেনেকৈ ইয়াৰ একোটৰ বহুতখিনি দফা ৰূপায়ণ হ'ল বহুতখিনি দফা ৰূপায়ণ হ'বলৈ গৈ আছে আৰু কিছুমান কেতিয়াবা পলিটিকেল কাৰণত অলপ শ্ল' ফাষ্ট তেনেকুৱা হয় কিন্তু ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই দুমাহ আগত অসমত আহি কৈ গৈছে যে 2024ৰ আগে বিটিআৰ একোটৰ প্ৰত্যেকটো দফা ইমপ্লিমেণ্ট হ'ব লাগিব আৰু ইয়াৰে 6.3 যিটো নেকি আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ দফা সেইটো কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ লগত বড়ো সাহিত্য সভা এপছু আৰু বিটিআৰ চৰকাৰ আমি আলোচনা কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু সেইটো ইমপ্লিমেণ্টেশ্যনটো হয়তো উইদিন দুমাহৰ ভিতৰতে আৰম্ভ হ'ব অমিক্ৰণ আৰু এক্সটেণ্ড ফ্ৰী যিটো ইনভাইৰনমেণ্ট আনিব বিচাৰিছে মুখ্যমন্ত্ৰী অমিক্ৰণ যিটো অমিক্ৰণৰ ক্ষেত্ৰত যিটো চৰকাৰ দায়িত্ব বহন কৰিছে অমিক্ৰণৰ ক্ষেত্ৰত এনেও যোৱা ক'ভিডৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে ৰেষ্টলেছ কাম কৰিছে আৰু সেইকাৰণে অসমে যথেষ্ট আমি ছেফ হ'ব পাৰিছোঁ আৰু এতিয়া যিটো অমিক্ৰণৰ পৰিৱেশ ইয়াতো মই আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট আমি আগুৱাই যাব পাৰিম বা আমি প্ৰটেক্টেড হৈ থাকিব পাৰিম এইটো আশা কৰিছোঁ এই সময়ত যথেষ্ট এটা বিভিন্ন অঞ্চলত লাহে লাহেকৈ এটা ভয়ংকৰ চিটুৱেশ্যন হৈ আহিছে কিন্তু অসমখন আমি বিশ্বাস কৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰটেকশ্যনটো অসমৰ মানুহক দিয়াতে এইটো সক্ষম হ'ব এক্সটেণ্ড ফ্ৰী যিটো ষ্টেট বনাব বিচাৰিছে হেলমেট আজি মই ধন্যবাদ জনাব বিচাৰিছোঁ যে এনে বেলেগ বছৰত হ'লে জানুৱাৰী 1 তাৰিখত যিটো পিকনিক চলে গধূলিৰ সময়ত বহুতখিনি মানুহ এক্সিডেণ্ট হোৱা খবৰ আহে কিন্তু যোৱাকালি আমাৰ অঞ্চলত ইমানখিনি খবৰ অহা নাই তো সেইকাৰণে আমি আশা কৰিছোঁ যে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ তেখেতৰ যিটো বলিষ্ঠ নেতৃত্ব সেইটো আজি বহুত মানুহৰ জীৱন বচাওৱাত সহায় কৰিছে আৰু আমাৰ ৰাইজে সজাগ হৈছে আৰু এটা কথা প্ৰমাণ হ'ল যদি আমি আইনটো যদি ষ্ট্ৰিক্টলি ফ'ল' কৰোঁ তেতিয়া আমাৰ বহুখিনি সমস্যা সমাধান হ'ব পাৰে তো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আদেশ আৰু নিৰ্দেশ সেইটো সকলো মানি চলিব লাগে আমি ফূৰ্তি কৰিব লাগে ইয়াৰ মতলবটো এইটো নহয় কি আমি নিজেও ধ্বংস হ'ম আনকো ধ্বংস কৰোঁ কাৰণ ৰাস্তাইদি যিটো মই দেখিছোঁ আমাৰ বড়োলেণ্ডত KTM বাইকত কিমান ল'ৰা মৰিলে নিজেও মৰে নিজে এজন দুজন যি বাইকত থাকে এইটো মৰে বাকী এজনকো খুন্দাই পেলাই মাৰি থৈ যায় তো এইটো পৰিৱেশটো আমি সলনি কৰিব লাগিব গতিকে সেইকাৰণে আজি নতুন বছৰত আমি সকলো আনন্দিত হৈছোঁ কি কোনো তেনেকুৱা বেয়া খবৰ আমালৈকে অহা নাই আৰু আশা কৰিছোঁ সেইটো অনাগত দিনত আমাৰ অসমৰ মানুহক এটা সজাগ কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশটো সদায় মানে এটা কাম কৰি যাব बिटिआर हालाम लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। ट्रान्सफर्म रुरल इन्डिया फाउन्डेशन एनजिअनि गेजेरजों
बिटिआर डेभेलपमेन्ट फेल'शिपआ मोनसे बिटिआरआव बेकार जेंनाखौ सुस्रांनो फेल'शिप प्रग्रामनि थाखाय अनलाइन सोलिगासिनो दं। बिटिआर गभ एडमिनिस्ट्रेसनजों लोगोसे खामानि मावफानो मोननाया गोसो गुदुं लाइमोनफोर आरो गोरों गोरा मानसिफोरनि थाखाय बेसेन गोसा सुबिदा। लोगोसेनो बेयो मोनसे बिटिआरनि सिङाव थानाय सुबुंफोरनि समाजनि जेंनाफोरखौ सुस्रांनायनि मोनसे मोजां लामा। ब्लक लेभेलाव खामानि मावनाय ओनसोलखौ जौगाहोनाय बिथिं एबा आयदाफोर जेरै एग्रिकालचार आरो सेरिकालचार लाइभलिहुड, एजुकेशन, स्किल डेभेलपमेन्ट, इमप्लयेबिलिटि, एन्टारप्रेन्योरशिप, फिसा आरो गिदिर कारखानाफोर, हेल्थ एन्ड निउट्रिसन, ड्रिंकिं वाटार एन्ड सेनिटेशन, बोथोर सोलायनायनि सायाव नोजोर होनाय बायदि बायदि। बे फेल'शिप प्रग्रामा 3 बोसोरनि आरो बे प्रग्रामखौ लाग्रानो दान मोनसेयाव 20,000 दान बान्थाबो होनाय जागोन। नोंथांमोनहा बे प्रग्रामाव बाहागो लाफैनो हागोन आरो बिटिआरनि जौगाखांनायाव गावनिबो आखाइ होफानो हागोन। बे हाबाफारिनि थाखाय नोंथांमोनहा फैगौ 10 जानुवारि 2022 खालारसिम वेबसाइटनि गेजेरजों अनलाइन एप्लाइ खालामनो हागोन। अनलाइन खालामनो थाखाय गोसो गुदुं नोंथांमोना गाहायाव होनाय वेबसाइटआव अनलाइन खालामनो हागोन। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738। गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिं एन्ड रिसार्च सेन्टार प्राइभेट लिमिटेड। बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो। जेरै आलु, लाव, फान्थाव, जोगोनार, कफि, सबायबिमा, थाइबें आरो गोथां मैगं, लाइ, लाफा, मुला, दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाबलानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन। नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, इलिफेन्ट राइड, टी टावार, रिभार रेफ्टिं, भिलेज भिजिट्स, फ्रिबेलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638360282 9859161912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क गियाथि गाउन।